আজি মেগী খাওঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ৰেচিছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফাৰ্ষ্ট অফ অল এয়া আমাৰ চেফ, মেগী বনোৱা চেফ, টেন টেন। গতিকে ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মেগীখিনি এনেকৈ উলিয়াই লৈ পানী গৰম হ'বলৈ দিয়া হৈছে। অলপ বেলেগ ষ্টাইল আৰু ইণ্ডিয়ান ষ্টাইল দেই, 2 মিনিটৰ ষ্টাইলৰ নহয়। পিঁয়াজ, জলকীয়া আমি সৰু সৰুকৈ কাটি থৈছে আমাৰ চেফ বাইদেৱে। লগতে কণী দুটা দেখাবলৈ পাহৰিয়ে গৈছে, ৰ'ব। কণী দুটা এইয়া কণী দুটা দিম, মানে 3 পেকেট মেগী বনাম আৰু। গতিকে এইখিনি এনেকৈ ভাঙি লৈ পানীখিনি উতল অহা লগালগ তাই দি দিলে। বেছি কিন্তু উতলিব দিব নালাগে, অলপ সময় উতলিবলৈ দি এয়াতো জাষ্ট উঠাই আনিব আৰু অলপ পিছতে উঠাই আনিব, নহ'লে বোলে মেগীটো বোলে গেলি যোৱা নিচিনা হয় পিছত ভাজিলে। চাবচোন, যেনেকুৱাই খানা হওক ইণ্ডিয়ান তৰকা এটা নিদিলে ভালেই নালাগে। গতিকে মই অলপ চলপ তাইৰ পৰা ৰেকৰ্ড কৰি ৰাখিছোঁ আৰু যিখিনি পাৰোঁ, কাৰণ হেল্পাৰো হয় যেতিয়া। এয়া দেখিলে অলপতে উঠাই দিলে, বাকীখিনিও উঠাইছে। মই কেমেৰা পাৰ্চন দেই। এতিয়া এয়া কেৰাহী গৰম হোৱা লগালগ তাই ইয়াত পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট গোটেইখিনিয়ে দি দিলে, লগত কণী দি মেলি। সেইখিনি সময়ত মই নাছিলোঁ, অকণমান আহি পেলাই দেখিছোঁ এয়া আৰম্ভ কৰিয়েই দিলে। গোটেইখিনি দি পেলাই ভাজিলে তাই। আদা নহৰু, তাৰপিছত জিৰা, ধনিয়া, মেগী মছলা গোটেইখিনিয়ে দিছে যেনিবা দেই। দি এয়া পূৰা চলি আছে আমাৰ ৰান্ধনি। আমাৰ এয়া বাইদেউ ফ্লিপকাৰ্ট টিপি আছে, বাইদেউ পূৰা ফ্লিপকাৰ্ট টিপাত বিজি হৈ আছে, দেখিছে। এয়া হাঁহিও আছে মনে মনে। টেষ্টি টেষ্টি মেগী। কিবা এটা কওঁ হয়না? নাই, বহুত গৰম লাগি আছে। টেন টেন ৰেডি মেগী। মোৰ লগত ভিডিঅ'টো ইমান দেৰি চোৱাৰ কাৰণে আপোনালোকক খুবেই ধন্যবাদ। মই এতিয়া মেগী খাওঁগৈ, আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে চবকে ভেৰি ভেৰি থেংক ইউ। এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নপাহৰিব। গতিকে আজিলৈ বাই বাই।